हेलो एभ्रिवान शिखास दिनलिपि चेनेলৰ এটা নতুন ৰেচিপিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই আটাৰে বনোৱা বৰফি ৰেচিপি এটা শেয়াৰ কৰিব ওলাইছো। বৰফিখিনি বনাবৰ কাৰণে একেবাৰে কম সামগ্ৰী ব্যৱহাৰ কৰিছো আৰু মই ইয়াত বৰফিখিনি বনাবৰ কাৰণে চেনি ব্যৱহাৰ কৰা নাই, গুড় দি বনাইছো। খুবেই হেলদি হয় আৰু বেসনৰ বৰফিৰ দৰে টেস্টি হয়। আশা কৰিছো আপোনালোকে আজি এই ৰেচিপিটো চাই ভাল পাব। তেতিয়া হলে আহক আমি দেৰি নকৰি ৰেচিপিটোৰ ফালে আগবাঢ়ো। আটাৰ বৰফি বনাবৰ কাৰণে মই ইয়াত 1.5 কাপ ৰঙা আটা ব্যৱহাৰ কৰিছো, যেটো আটাৰে আমি ৰুটি বনাবৰ কাৰণে ব্যৱহাৰ কৰো সেই আটাই লৈছো। আৰু ইয়াত লৈছো মই গুড় মই আটাৰ আধা লৈছো, 1 কাপতকৈ অলপ কম মানে 4/3 কাপ গুড় লৈছো। আৰু গুড় যিমান লৈছো সেই একে কোৱান্টিটিত লৈছো ঘিউ। গুড় আৰু ঘিউৰ পৰিমাণটো সদায় সমান হ'ব লাগে। অকল ঘিউৰ সলনি ইয়াত অলপ ৰিফাইন তেল মিক্স কৰি তেনেকেও বনাব পাৰে, কিন্তু অকল যদি ঘিউত বনোৱা যায় তেতিয়া খুব ধুনিয়া হোটেলৰ দৰে এটা টেষ্ট আহে। আৰু জুখখিনি লবৰ কাৰণে মই একে জুখৰ এয়া কাপ ব্যৱহাৰ কৰিছো। এনেকে জুখখিনি একেটা জুখৰ কাপ বা বাটিয়ে ব্যৱহাৰ কৰিব লবৰ কাৰণে। আৰু গুড়খিনি মই মিহি মিহিকে কাটি লৈছো। এতিয়া গেছটো অন কৰি এখন কেৰাহী পাতি দিছো আৰু কেৰাহীখন গৰম হোৱাত ইয়াত ঘিউখিনি দি দিছো। ঘিউখিনি গলিয়ে আছে, একেলগতে ইয়াত আটাখিনি দিছিলো, যিখিনি আটা ইয়াত লৈছিলো 1.5 কাপ আটা। আৰু এতিয়া এই আটাখিনি খুব ভালদৰে এটা নিৰ্দিষ্ট সময়লৈকে ভাজি লম। মুঠতে ইয়াত আটা যিমান লৈছো তাৰ আধাকে ঘিউ লৈছো। যদি আপোনালোকে সৰহ কোৱান্টিটিত বনায় তেতিয়া তেনেকৈ জুখটো মিলাই ল'ব। আৰু ভালদৰে ভাজি লোৱাটো আটাইতকৈ দৰকাৰী, নহলে পিছত বৰফিবোৰ গৈ খাবলৈ ভাল নহয়গে আৰু পিছত বৰফি শেপ দিবলৈ অসুবিধা হয়। এতিয়া গেছৰ ফ্লেমটো লো কৰি এইখিনি ভাজি গৈছো। আৰম্ভণিতে এই মিশ্ৰণখিনি ভাজি থাকোতে পুৰা এনেকৈ শুকাই আহে, খুব টান হৈ আহে, কিন্তু এইখিনি যেতিয়া ভালদৰে ভাজি লোৱা হ'ব তেতিয়া এই মিশ্ৰণটো পুৰা ঢিলা হৈ আহে। গোটেইখিনি মই স্টেপ বাই স্টেপ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম, গতিকে ভিডিঅ'টো শেষৰলৈকে চাই থাকিব। আৰু এইখিনি ভাজি লোৱা 5 মিনিট মান হ'ল। এনেকৈ গেছৰ ফ্লেমটো লো কৰিয়ে মই কন্টিনিউ ভাজি গৈছো। মুঠতে আটাখিনি ভালদৰে ভাজিবৰ কাৰণে 10 পৰা 15 মিনিট মান সময় লাগে। আৰু এইখিনি চাওক আটাখিনি ঢিলা হৈ আহিছে। এইখিনি 12 মিনিট মান সময় হৈ গ'ল ভাজি লোৱা। ইয়াত এতিয়া মই 2 চামুচ চুজি দি দিছো। চুজি দিলে খুব ফসফসিয়া হয় আৰু খাবলৈও খুব ভাল লাগে। এতিয়া চুজিখিনি দিয়াৰ পিছতো আৰু এইখিনি 2-3 মিনিট মান সময়ৰ কাৰণে এনেকৈ গেছৰ ফ্লেমটো লো কৰিয়ে কন্টিনিউ এনেকৈ ভাজি যাম। আটাৰ বৰফিয়ে হওক বা বেসন বৰফিয়ে হওক, ভাজি লোৱাটোৱে মেইন হয়। অলপ সময় লাগে, কিন্তু পিছত বৰফিবিলাক খাবলৈ খুবেই টেস্টি হয়। এয়া আটাখিনি ভাজি থকা মোৰ 15 মিনিট মান সময় হ'ল। খুব ধুনিয়া এটা ভজা গোন্ধ আহিছে আৰু ৰংটোও চাওক পাতল ৰঙচুৱা টাইপৰ কালাৰ এটা আহিছে। মই ওচৰৰ পৰা দেখুৱাই দিছো, তেতিয়া ধৰিব পাৰিছে চাগে। এইখিনি ভালদৰে ভজা হৈ গৈছে। এতিয়া মই গেছটো অফ কৰি দিছো। এয়া আৰু তাৰপিছত এতিয়া কেৰাহীখন তললৈ নমাই এইখিনি কন্টিনিউ মই এনেকৈ অকমান লৰাই লৈছো আৰু এইখিনি 2-3 মিনিট সময়ৰ কাৰণে এনেকৈ ঠাণ্ডা হ'বলৈ দিম। এতিয়া বৰফিখিনি সেট কৰিবৰ কাৰণে মই এখন ষ্টিলৰ এনেকুৱা প্লেট লৈছো। এনেকুৱা প্লেটৰ সলনি আপোনালোকে যিটো কেক বনোৱা বাটি সেইটোও ব্যৱহাৰ কৰিব পাৰে। মই এনেকুৱা ষ্টিলৰ প্লেটখনে ব্যৱহাৰ কৰিছো। আৰু ইয়াত এতিয়া অলপমান ৰিফাইন তেল দি প্লেটখন ভালদৰে এনেকৈ সানি লৈছো, তেতিয়া বৰফিবিলাক উলিয়াবৰ কাৰণে সুবিধা হয়। আটাৰ মিশ্ৰণখিনি যদি বহুত বেছি গৰম হৈ থাকোতে গুড়খিনি যোগ কৰা যায় তেতিয়া গোটেই মিশ্ৰণটো ঢিলা হৈ যোৱাৰ সম্ভাৱনা থাকে। সেইকাৰণে আটাখিনি 3-4 মিনিট মান সময়ৰ কাৰণে অকমান এনেকৈ ঠাণ্ডা হ'বলৈ দিছো। আৰু এই প্লেটখনো ভালদৰে ঘিউ সানি লোৱা হৈ গ'ল। এইখিনি এতিয়া অকমান সময় আকৌ মিক্স কৰি লোৱাৰ পিছত ইয়াত এতিয়া যিখিনি গুড় সৰুকৈ কাটি ৰাখিছিলো গুড়খিনি দিছো। গোটেইখিনি একেবাৰতে দিয়া নাই, প্ৰথমতে অলপমান গুড় দি এইখিনি এতিয়া কন্টিনিউ এনেকৈ লৰাই গৈছো। যেহেতু আটাখিনি গৰমে হৈ আছে, কন্টিনিউ এনেকৈ মিক্স কৰি গ'লে গোটেইখিনি ভালদৰে মিক্স হৈ যায়। আৰু এতিয়ালৈকে যদি আজিৰ এই ৰেচিপিটো চাই ভাল পাইছে, ভিডিঅ'টোত এটা লাইক কৰি দিব। লগতে মোৰ চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি কাষত থকা বেলটো প্ৰেছ কৰি থব, তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ'ৰ নটিফিকেশ্যনবিলাক পাই থাকিব। আটাৰ মিশ্ৰণখিনিৰ লগত গুড়খিনি ভালদৰে মিক্স হৈ গৈছে। আৰু তাৰপিছত যিখন আগতীয়াকৈ ষ্টিলৰ প্লেট তেল সানি ৰাখিছিলো তালে গোটেই মিশ্ৰণখিনি লগে বাকি দিছো। আৰু এই কামটো লৰালৰিকৈ কৰিব লাগে। যদি অলপ ঠাণ্ডা হৈ যায় তেতিয়া মিশ্ৰণটো ফসফসিয়া হৈ আহে, আৰু যদি ফসফসিয়া হৈ আহে পিছত বৰফি শেপ দিবৰ কাৰণে অসুবিধা হয়। সেইকাৰণে গৰমে এনেকৈ প্লেটখনলৈ বাকি দিছো আৰু হেতাখনৰ সহায়েৰে এইখিনি এতিয়া সেট কৰি গৈছো।
এতিয়া এটা মই সৰু ষ্টিলৰ এনেকুৱা বাতি লৈছোঁ। বাতিটোৰ সহায়েৰে ছেট কৰিবৰ কাৰণে বেছি সুবিধা পাওঁ মই, সেইকাৰণে এনেকৈ বাতিটোৰে কৰি গৈছোঁ। আপোনালোকে যেনেকৈ সুবিধা পায় তেনেকৈয়ে কৰিব, বা চামুচ এখনৰ সহায়েৰেও কৰিব পাৰে। এই বৰফিখিনি এনেকৈ প্লেইনকৈ খায়ো খুব ভাল লাগে, কিন্তু বৰফিখিনি মই আৰু অলপ টেষ্টি হ'বৰ কাৰণে আৰু দেখিবলৈও ধুনীয়া লাগিবৰ কাৰণে ওপৰত অলপমান এনেকৈ বগা তিল ছটিয়াই দিছোঁ। আৰু একেলগতে ইয়াত মই অলপমান সৰু সৰুকৈ বাদাম কাটি ৰাখিছিলোঁ, বাদামখিনিও ইয়াত এতিয়া এয়া দি দিছোঁ। ইয়াৰ সলনি আপোনালোকে বেলেগ নিজৰ পচন্দ অনুসৰি যিকোনো ড্ৰাই ফ্ৰুটছ ইয়াত এড কৰিব পাৰে। আৰু গোটেইখিনি দি হোৱাৰ পিছত আকৌ বাতিটোৱে গোটেইখিনি এনেকৈ ছেট কৰি লৈছোঁ। এতিয়া মই লগে লগে এনেকৈ গৰম হৈ থাকোঁতে গৰমে গৰমে চুৰিখন দি এনেকৈ বৰফিৰ আকাৰত প্ৰথমে চিন দি লৈছোঁ আৰু তাৰপিছত এইখিনি এনেকৈ কাটি লৈছোঁ। এনেকৈ গৰম গৰম হৈ থাকোঁতে কাটি ল'ব লাগে, নহ'লে পিছত ঠাণ্ডা হৈ যোৱাৰ পিছত যদি কটা যায় পিছত বৰফিখিনি ভাঙি যায় আৰু পিছত বৰফি শ্বেপবোৰ গৈ ভাল নহয়গৈ। এইখিনি এনেকৈ কাটি হোৱাৰ পিছত মই আধা ঘণ্টালৈকে এনেকৈ ৰাখি থ'ম। তাৰপিছত আপোনালোকক উলিয়াই দেখুৱাই আছোঁ। এইখিনি মই ফ্ৰিজত নাৰাখোঁ, এনেকৈ বাহিৰতে ৰাখিম। এয়া বৰফিখিনি ছেট হ'বলৈ দিয়া আধা ঘণ্টা হৈ গ'ল। বৰফিখিনি এতিয়াও গৰমেই হৈ আছে। মই এনেকৈ গৰম গৰম হৈ থাকোঁতে এনেকৈ এপিচ এপিচকৈ কাটি লৈছোঁ। এতিয়া এপিচ আপোনালোকক ওচৰৰ পৰা দেখুৱাইছোঁ। কালাৰটো চাওক কিমান ধুনীয়া হৈছে আৰু খুব হেল্ডি হয় এইদৰে বনোৱা বৰফি, যিহেতু ইয়াত আছে আটা, গুড় আৰু ঘিউ, আৰু বনাবৰ কাৰণে একেবাৰে কম সামগ্ৰী লাগে। আটাইতকৈ ভাল কথাটো হৈছে এইদৰে বনাই এইখিনি বহুত দিনৰ কাৰণে সংৰক্ষণ কৰি ৰাখিব পাৰি। এয়া গোটেই বৰফিখিনি উলিয়াই ল'লোঁ। এতিয়া এপিচ আপোনালোকক এয়া ভাঙি দেখুৱাইছোঁ। খুব কোমল হৈছে আৰু বহুত ফচফচীয়া। যদি আপোনালোকে এনেকৈ আগতে বনোৱা নাই, এবাৰ বনাই চাব আৰু মোক কমেণ্টত জনাব ৰেচিপিটো কেনে পালে। তেতিয়াহ'লে আকৌ লগ পাই আছোঁ এটা নতুন ৰেচিপিৰে সৈতে, আৰু আজিৰ এই ৰেচিপিটো শেষৰলৈকে চোৱাৰ কাৰণে আপোনালোকলৈ বহুত বহুত ধন্যবাদ।